ঐ জানুকি জানুকি ঐ জানুকি ঐ এফালা এফালা আসোন কি হল এই মোনাটো ল মই মুখাৰিটা ধুই আহো এই মোনাটো ল পিঁয়াজ আৰু মাংস আছে বাপৰে বাপ বজাৰত সোমাব নোৱাৰি বস্তু যে যি দাম পিঁয়াজৰ কথাটো ক'বই নালাগে পিঁয়াজত হাত দিয়া মানে সেই জুইত হাত দিয়া এই চাওঁ ৰ ইয়াত মই গণি 12টা পিঁয়াজ আনিছো বুজিছ এই 12টা পিঁয়াজে তই 1 বছৰ চলাব লাগিব এইটো পিঁয়াজে তই এমাহ চলাব লাগিব ইয়াৰ এফুটা চব্জিত দিলে হ'ব বুজিছ এটা কাম কৰ কোনো নেদেখাকৈ এইকেইটা নি পেলাই বাকচত ভৰাই থ এটাও কিন্তু কাকো নিদিবি পিঁয়াজ যা বাকচত ভৰাই থ যা হে হৰি এই মানুহটো পাগল হল হবলা তই কাক পাগল হোৱা দেখিলি হা কাক পাগল হোৱা দেখিলি নহলেনো এটি পিঁয়াজে এমাহ চলাবলৈ কয়নে গৈ চাবি বজাৰলৈ গৈ চাবি কোনটো বস্তুৰ দাম কম হা পিঁয়াজৰ কথাটো ক'বই নালাগে পিঁয়াজৰ দাম শুনিলে তোৰ মেখেলা খৰি পৰিব বুজিছ হেৰি নহয় পিছে এই বস্তুবোৰ আনিবলৈ পইচা পালে ক'ত আজি সেই মহাজনৰ ঘৰলৈ গৈছিলো মহাজনৰ ঘৰলৈ গৈ আমাৰ সেই দীপুৰ ভাগৰ দৰমহাটো লৈ আহিলো তাৰে সেই বজাৰ কৰি আনিছো আপোনাৰ লাজ লগা নাই সেই পেণ্ডুঙা ল'ৰাটোক সেইবোৰ কাম কৰিবলৈ দি সেই দৰমহা টকাকেইটাৰে আপোনাৰ মাংস খাবলৈ কিহৰ লাজ লাগিব লাগে হা কিহৰ লাজ লাগিব লাগে সি মোৰ ল'ৰা আৰু জন মই নাখাবলৈ কোনে খাব লোকৰ মাক দেউতাকে ল'ৰাটোক খুজি মাগি হ'লেও ভাল মানুহ বনাই পঢ়াই শুনাই আৰু আপুনি কি কৰিছে ভাল মানুহ হা মোৰ ল'ৰা ছোৱালীক মই পঢ়াই শুনাই ভাল মানুহ নবনাও বুজিছ হেৰ এই হোমগাৰ্ডৰ চাকৰি এটা কৰিবলৈও ঘোচ দিব লাগে তোৰ হাতত টকা আছে ঘোচ দিবলৈ হা ঘোচ দিবলৈ তোৰ হাতত টকা আছে ঘোচ দি পেলাই চৰকাৰৰ চাকৰ কৰাতকে বিনা ঘোচত মহাজনৰ ঘৰত চাকৰ কৰাই ভাল বুজিছ বাইদেউ বাইদেউ ভাইটি কি হ'ল কচোন দেউতাই বজাৰৰ পৰা মাংস আনিছিলে পিঁয়াজ দুটামান দেচোন ভিনদেৱে বজাৰৰ পৰা পিঁয়াজ কেইটামান আনিছিলে কিন্তু কাকো দিবলৈ মানা কৰিছে মানে পিছে দেউতাকনো নিদিয়াকৈ কেনেকৈ থাকোঁ তই এই ভিনদেউ আহে নেকি চাবি মই পিঁয়াজ আনি দিওঁ হ'ব দে তই মামাৰ ওচৰতে ৰ দেই ল পেহী পেহী ৰুনুমি কি হ'ল কচোন তেখেতে মাছ কেইটামান আনিছে পিঁয়াজ এটা দেচোন পিঁয়াজ নাই নহয় কিয়নো মিছা ক আজি পেহাই আনিছে দেখিছো নহয় এটা দেচোন কাইলৈ আনি মই দি দিম পেহাইৰে পিঁয়াজ কেইটামান আনিছে কিন্তু কাকো দিবলৈ মানা কৰিছে হয় নেকি গম পালে মোক মাৰিব হ'ব পেহাই গম নোপোৱাকৈ মই দি থৈ যামহি দে তই ৰবিচোন তই কি দিছ চাওঁ কি দিছ চাওঁ তই কি দিছ চাওঁ পিঁয়াজ তই মোক খাই দিলি তই মোক চেচ দিলি ইমান দামী পিঁয়াজখিনি তই লোকক দি দিলি বাকী পিঁয়াজখিনি ক'ত থলি যা পেকেটা পিঁয়াজ লৈ যা পেকেটা যা চেচ দিলে ইমান দামী পিঁয়াজখিনি তই লোকক দি দিলি ক'ত থলি পিঁয়াজ পেকেটা লৈ আনিছ নাই পেকেটা আন এইবাৰ উপায় নাই চেচ দিলে চাওঁ ইয়াৰ 3টা পিঁয়াজ কি কৰিলি কি কৰিলি 3টা পিঁয়াজ ক পেকেটা কি কৰিলি ভাইটিক দিলো তই ভাইৰক দিলি হা তোৰ বাপেৰৰ ঘৰলৈ চালান দিবলৈ মই পিঁয়াজ আনিছিলো হা ইমান দামী পিঁয়াজখিনি তোক আজি মই তই তোৰ বাপেৰৰ ঘৰলৈ চালান দিব পিঁয়াজ আনিছিলো হা তোৰ বাপেৰৰ ঘৰলৈ চালান দিবলৈ পিঁয়াজ আনিছিলো পিঁয়াজৰ কিমান দাম তই জান তই শুন তই আজিতো ইমান দিনে তোৰ বাপেৰৰ ঘৰলৈ চালান দিলিয়ে তই এতিয়া মোৰ এই পিঁয়াজখিনিও চালান দিলি গতিকে এটা কাম কৰ তই এই পিঁয়াজৰ দাম নকমালৈকে শাক পাচলিৰ দাম নকমালৈকে বাপেৰৰ ঘৰলৈ যা বুলি কৈছো যা বেগেতে যা তোৰ বাপেৰৰ ঘৰলৈ যা একদম নাহিবি যা একদম বস্তুৰ দাম নকমালৈকে ঘূৰি নাহিবি কিন্তু কৈ দিলো হ'লে পিঁয়াজৰ দাম নকমালৈকে ঘূৰি নাহিবি কিন্তু